নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনহাজ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ সকলো বৈধ নথিপত্ৰ থকাৰ পাছতো প্ৰশাসনে চলাইছে উচ্ছেদ প্ৰত্যক্ষভাৱে বেদখলৰ লগত জড়িত নথকা লোকক উচ্ছেদ কৰা হৈছে বিশ্বনাথত অসমৰ লগতে বিশ্বনাথতো মুছলমানক টাৰ্গেট কৰি উচ্ছেদ চলোৱা হৈছে বৈধ নথিপত্ৰ চৰকাৰী ঘৰ পোৱাৰ পাছতো উচ্ছেদ কৰিছে প্ৰশাসনে বিশ্বনাথৰ ৩০৭ ঘৰ পৰিয়ালে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ মাটি ক্ৰয় কৰিছিল আজিৰ পৰা ৩০-৪০ বছৰ পূৰ্বে ক্ৰয় কৰিছিল এই মাটিসমূহ উচ্ছেদ কৰিলেই নহ'ব পুনৰ সংস্থাপনৰো ব্যৱস্থা কৰিব লাগিব উচ্ছেদ কৰাৰ পিছত বহু অপবাদ দিয়া হয় উচ্ছেদিতসকলক এই মন্তব্যৰে উচ্ছেদক লৈ গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা নাজিৰ আহমেদ দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ ৪৮ ঘণ্টাৰ বাবে অসমত হ'ব চকা বন্ধ কেব চালকক অচিনাকি বুলি কোৱাৰ পাছতে চৰকাৰৰ বিৰুদ্ধে এই হুংকাৰ প্ৰদান কৰিছে কেব চালকে আলী হুছেইন মানে বংগমূলীয় সন্দেহজনক নাগৰিক নেকি অচিনাকি লোকৰ সংজ্ঞা দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনখিনি বংগমূলীয় কোনখিনি অসমীয়া মুছলমান বিশ্লেষণ কৰক গৃহ বিভাগৰ ব্যৰ্থতাৰ বোজা আমাৰ গাত ঠেলিব নালাগে সন্দেহজনক নাগৰিক যদি কেব চালকত জড়িত তাৰ বাবে দায়ী অসম চৰকাৰ বাংলাদেশী চিনাক্ত কৰিব নোৱাৰি কেব চালকলৈ দুখ ঠেলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেব চলাবলৈ গৃহ বিভাগৰ পুলিচ ভেৰিফিকেশ্যনৰ প্ৰয়োজন হয় তাৰ পিছতো গৃহ বিভাগে অচিনাকি লোকক কিয় চিনাক্ত কৰিব নোৱাৰিলে ৩১ আগষ্টৰ ভিতৰত কেব চালকক লৈ কৰা মন্তব্য উঠাই ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে অসমীয়া কেব চালকে যে কেব চলাই আছে মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিয়ক তাৰ পিছতো আমাৰ দাবী নুশুনিলে ৪৮ ঘণ্টাৰ বাবেই হ'ব চকা বন্ধ এনেদৰে মন্তব্য কৰিছে কেব চালক সন্থাই কেব চালকৰ লগতে প্ৰতিটো মটৰ চালক সন্থাই সমৰ্থন দিব এই চকা বন্ধত আন এটা খবৰ কঠোৰ হৈ পৰিছে ন্যায়ালয় বিপদ নিশ্চিত ৰাজ্যৰ বহু সাংসদ বিধায়কৰ আদালতত গোচৰ থকা ৰাজ্যৰ সাংসদ বিধায়কৰ বিপদ নিশ্চিত সাংসদ বিধায়কৰ বিৰুদ্ধে থকা গোচৰ নিষ্পত্তি নিৰ্দেশনা ন্যায়ালয় ৰাজ্যৰ বহু জিলাৰ আদালতত সাংসদ বিধায়কৰ বিৰুদ্ধে আছে সৰ্বাধিক গোচৰ নিষ্পত্তি নোহোৱা ফৌজদাৰী গোচৰত চৰকাৰক ৰুটমেপ বিচাৰি নিৰ্দেশনা দীৰ্ঘ সময় নোহোৱা গোচৰক লৈ চৰকাৰৰ পৰা ৰুটমেপ বিচাৰিলে ন্যায়ালয় CBI আদালতত থকা গোচৰ নিষ্পত্তিৰো ৰুটমেপো বিচাৰিছে আদালতে ডিব্ৰুগড় নগাঁও আদালতত সাংসদ বিধায়কৰ বিৰুদ্ধে আছে সৰ্বাধিক গোচৰ নগাঁও মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অমীমাংসিত দুটাকৈ গোচৰ এই গোচৰ দুটাৰ তথ্য লাগে গুৱাহাটী উচ্চ ন্যায়ালয়ক গোচৰৰ তথ্য ল'বলৈ পঞ্জীয়কক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয় বহু সাংসদ আৰু বিধায়ক প্ৰাক্তন সাংসদ বিধায়কৰ বিৰুদ্ধেও আছে গোচৰ দিব লৈছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা খবৰ কোনো বিদেশীয়ে ভাৰতত দিব নোৱাৰিব ভোট সন্দেহজনক লোকৰ বিৰুদ্ধে কঠোৰ ঘোষণা কৰিছে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তই ভুৱা নথিপত্ৰৰে ভাৰতত কোনেও নিৰ্বাচনী প্ৰক্ৰিয়াত অংশ ল'ব নোৱাৰিব SR প্ৰক্ৰিয়াত তন্নতন্নকৈ পৰীক্ষা হ'ব নথিপত্ৰ নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰিলে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নাম কোনো বিদেশীয়ে ভাৰতত দিব নোৱাৰিব ভোট জোৰদাৰ ওপৰত চলিব স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ প্ৰক্ৰিয়া কাকো ৰেহাই দিয়া নহ'ব ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াত দিব লৈছো আন এক ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সমান চকুৰে চাব আয়োগে সকলো শ্ৰেণীৰ লোকৰ কাষত খিলৰ দৰে থিয় হ'ব নিৰ্বাচন আয়োগ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ এই বিস্ফোৰণ ভোট চুৰি অভিযোগৰ মাজতে নিৰ্বাচন আয়োগৰ এই বিস্ফোৰণ নিৰ্বাচন আয়োগৰ কান্ধত বন্দুক থৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব ভোট চুৰি অভিযোগৰ মাজতে নিৰ্বাচন আয়োগৰ এই বিস্ফোৰণ নিৰ্বাচন আয়োগৰ কান্ধত বন্দুক থৈ ৰাজনীতি কৰিবলৈ দিয়া নহ'ব আন এটা খবৰ বুলডোজাৰ কেতিয়াও সমস্যাৰ সমাধান নহয় ৭০-৮০ বছৰে বাস কৰা লোকৰ ওপৰত অত্যাচাৰ কৰা সহ্য নকৰোঁ এই হুংকাৰ আমচুৰ উচ্ছেদৰ বাবে ক্ষতি হৈছে কেৱল অসমীয়া জাতিৰ অসমৰ কৃষি উদ্যোগ ৰক্ষা কৰি আছে বংগীয় মূলৰ সংখ্যালঘুৱে উচ্ছেদ কৰা লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত আছে হিমন্ত বিশ্ব শৰ্মা এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে আমচুক উচ্ছেদৰ ওপৰত অন্যায় অমানৱীয়ভাৱে উচ্ছেদ চলাইছে উচ্ছেদ কৰক কিন্তু উচ্ছেদৰ পূৰ্বে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক উচ্ছেদিত কণ কণ শিশুৰ পৰা আজি বৃদ্ধলৈকে সকলোৱে আজি চকুলো টুকিছে উচ্ছেদিত চকুলোৰ খাওপাত লাগিব মুখ্যমন্ত্ৰীৰ ওপৰত প্ৰায় ৭০-৮০ বছৰে বাস কৰা লোকৰ ওপৰত অত্যাচাৰ সহ্য নকৰোঁ
বিশ্বনাথৰ ননকে জাপুৰিগুৰি উচ্ছেদিতৰ কাষত সংখ্যালঘু সংগঠন আমছু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবী বিশ্বনাথ জিলাৰ আমছুৰ। দিব লৈছোঁ আন এটা ৰাজনৈতিক প্ৰেক্ষাপটৰ খবৰ। এইবাৰ মধ্য অসমত শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। 2024 নিৰ্বাচনৰ পূৰ্বে মধ্য অসমত শক্তি দেখুওৱাৰ লক্ষ্য কংগ্ৰেছৰ। বিজেপি ত্যাগ কৰি একেদিনাই বৃহৎ যোগদান কংগ্ৰেছত। বিধায়ক নুৰুল হুদাৰ উপস্থিতিত কংগ্ৰেছত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। ৰূপহীহাটৰ ফুটালজাৰ মণ্ডলত কংগ্ৰেছৰ বৃহৎ যোগদান। ইতিহাসক পাহৰাই পেলোৱাটোৱে কাম তেওঁলোকৰ। RSSক এনেদৰে ভাৰতীয় তালিবান আখ্যা কংগ্ৰেছ নেতাৰ। RSSক ভাৰতীয় তালিবান আখ্যা দিছে কৰ্ণাটকৰ কংগ্ৰেছ নেতা BK হৰিপ্ৰসাদে। ইফালে এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিজেপিয়ে কংগ্ৰেছৰ স্বভাৱ এয়াই বুলি দাবী কৰিছে। উল্লেখ্য যে স্বাধীনতা দিৱসত লালকিল্লাত দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে RSSৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে সংঘক প্ৰশংসা কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা BK হৰিপ্ৰসাদে ইয়াক তীব্ৰ সমালোচনা কৰিছে। ইয়াৰ সমান্তৰালকৈ কৰ্ণাটকৰ বিধায়কসকলেও আজি RSSক সমালোচনা কৰিছে। শেহতীয়াকৈ হৰিপ্ৰসাদে সংবাদ মাধ্যমৰ আগত কয়, RSSে দেশৰ শান্তি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। RSSক কেৱল তালিবানৰ লগত তুলনাই হয়। RSS হৈছে ভাৰতীয় তালিবান। আৰু প্ৰধানমন্ত্ৰী লালকিল্লাৰ পৰাই তেওঁলোকক প্ৰশংসা কৰিছে। স্বাধীনতা সংগ্ৰামত ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে হৰিপ্ৰসাদে। RSS কোনো পঞ্জীয়নভুক্ত সংস্থা নহয়। ইয়াৰ পিছতো তেওঁলোকে ইমান টকা কেনেকৈ পায়? বিজেপি আৰু RSSক দেশৰ ইতিহাস পাহৰিবলৈ বিজেপি আৰু RSSক মাষ্টাৰ আখ্যা দি তেওঁ কয়, তেওঁলোকে ভাৰতৰ ইতিহাস পুনৰ লিখাৰ চেষ্টা চলাইছে। স্বাধীনতাৰ সময়ত বংগৰ প্ৰধানমন্ত্ৰী ফজলুল হক আৰু সংঘৰ মতাদৰ্শৰ সৃষ্টিকৰ্তা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথমে বংগত বিভাজনৰ দাবী উত্থাপন কৰিছিল। একে সময়তে জিন্না আৰু সাৱৰকাৰেও ভাৰতৰ সাপেক্ষে ৰায়দান কৰিছিল। কিন্তু তেওঁলোকে ইয়াৰ বাবে কোনো কাৰণ নোহোৱাকৈ কংগ্ৰেছক দোষাৰোপ কৰে। বিজেপিৰ মুখপাত্ৰ শ্বেহজাদ পুনৱালাই BK হৰিপ্ৰসাদৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে ভাৰতীয় সেনাক গুণ্ডা বুলি কয় আৰু অপাৰেশ্যন সিন্দুৰৰ সময়ত আত্মসমৰ্পণ কৰে। RSSক তালিবানৰ সৈতে তুলনা কৰে আৰু পাকিস্তানক নিজৰ বন্ধু বুলি গণ্য কৰে। তেওঁ আৰু কয়, কংগ্ৰেছৰ একমাত্ৰ কাম হৈছে ভাৰতীয় সেনা, সাংবিধানিক প্ৰতিষ্ঠান, সামাজিক সংগঠন আৰু সনাতন ধৰ্মক অপমান কৰা। জাতীয়তাবাদী সংগঠনক অপমান কৰাৰ বাবে আদালতে কংগ্ৰেছক কেইবাবাৰো ধমক দিছে। কোন হ'ব জগদীপ ধনখড়ৰ উত্তৰসূৰী? NDAৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে CP ৰাধাকৃষ্ণনৰ নাম ঘোষণা। এই মুহূৰ্তত দিব লৈছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ আন এটা খবৰ। কোন হ'ব জগদীপ ধনখড়ৰ উত্তৰসূৰী? এই লৈ ৰাজনৈতিক মহত সৃষ্টি হৈছে জল্পনা কল্পনা। ইয়াৰ মতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে 17 আগষ্টত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক আগন্তুক উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে। দুবাৰকৈ কোইম্বটুৰৰ পৰা সাংসদ হোৱা ৰাধাকৃষ্ণন 1970 চনত RSSত যোগদান কৰা বিজেপি জ্যেষ্ঠ নেতা আৰু 1974 চনত ভাৰতীয় জনসংঘৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে কৰ্মৰত আছিল। বৰ্তমানৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰাৰ পিছতো অহা 9 ছেপ্টেম্বৰ 2025 তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই নিৰ্বাচন 1987 চনৰ পিছত ভাৰতৰ প্ৰথমটো আগতীয়া উপৰাষ্ট্ৰপতি নিৰ্বাচন। উল্লেখ্য যে 21 আগষ্টত মনোনয়ন প্ৰদানৰ অন্তিম দিন। 22 আগষ্টত মনোনয়ন পৰীক্ষণ আৰু প্ৰাৰ্থীসকলে 25 আগষ্টলৈকে প্ৰত্যাহাৰ কৰিব পাৰে মনোনয়ন। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকল মিলি NDAৰ ওচৰত 425টা ভোট, মুঠ প্ৰায় 54% আছে। আনহাতে বিৰোধী ইণ্ডিয়া ব্লকৰ ওচৰত 312টা ভোট 40% থকাৰ লগতে আন দলৰ ওচৰত আছে 45টা ভোট 6%। এই পৰিসংখ্যাই স্পষ্টকৈ দেখুৱাইছে যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'লেও NDA অধিক শক্তিশালী অৱস্থানত আছে। আনহাতে আন কোনো প্ৰাৰ্থী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিৰোধী ইণ্ডিয়া ব্লকে যৌথ প্ৰাৰ্থীৰ প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লৈছে আৰু অহা সপ্তাহত বৈঠক অনুষ্ঠিত কৰি চূড়ান্ত কৰাৰ পৰিকল্পনা কৰিছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্য সন্দৰ্ভত এক ঐক্যমত্য গঢ়ি তুলিবলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মিত্ৰশক্তিৰ কাষ চাপিছে।